Hello everyone, welcome back to my channel. Namaskar, মই দীপজ্যোতি আনটি ৰেচিপি লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু যিহে গৰম পৰিছে আৰু গৰম পৰাৰ বাবে ভাবিলো আজি মাছ আৰু টেঙা ভাল পোৱা সকলৰ বাবে বহুত বেছি ভাল আৰু কেনেকৈনো মই বনাও আপোনালোকে ভিডিওটো চাই থাকক। এয়া হৈছে মই টেঙা আৰু আলু সৰু সৰু কাটি লৈছিলো। টেঙা আৰু আলু মই কুকাৰত ভৰাই ললো। ইয়াতে মই পানী অলপ দি কুকাৰটো 2-3টা চিটি লগাই দিম আৰু চিটি লগাৰ পাছত আপোনালোকক মই দেখুৱাই আছো কি হ'ব আৰু কেনেকৈ বনাব লাগিব আৰু আপোনালোকে টেঙাখিনি ডাঙৰ টুকুৰা কৰি ল'ব পাৰিব। এয়া হৈছে মই চাউল তিয়াই থৈছিলো আৰু ভালদৰে চাউল তিয়াই মেলি ধুনীয়াকৈ ধুই ল'লো আৰু ধোৱাৰ পাছত এই চাউলখিনি আধা বাটি চাউল আৰু এই আধা বাটি চাউল মই ভালদৰে খুন্দি ল'লো। খুন্দাৰ পাছত দেখিছেনে ইমান ধুনীয়া এটা পেষ্ট হৈ গৈছে আৰু ইয়াতে মই আপোনালোকক দেখাই আছো। এইফালে হৈছে মই মাছ আৰু মাছখিনি মই হালধি আৰু নিমখ ধুনীয়াকৈ সানি ল'লো। সনাৰ পাছত দেখিছেনে মাছখিনি ধুনীয়াকৈ হালধি আৰু নিমখ লগাই দিলোঁ আৰু বেছি মাছ লোৱা নাই, অকল 4 পিচ মই টেঙা দি বনাম আৰু সেইবাবে মই অকল 4 পিচ মাছ লৈছোঁ। এয়া হৈছে চাউলৰ গুড়ি আৰু সেইফালে আছে ৰচুন, এইফালে আছে পাঁচফোৰণ আৰু এইফালে হৈছে এচামুচ হালধি আৰু সোৱাদ অনুসৰি নিমখ, 2টা জলকীয়া মই লৈছোঁ আৰু এইকেইটা বস্তুৰে মই আজি এই ৰেচিপিটো মই আপোনালোকক বনাম। এয়া হৈছে গৰম কৰি লৈছোঁ মই তেল যিকোনো তেল দিব পাৰে আপোনালোকে, মই মিঠাতেল দিছোঁ আৰু এইফালে হৈছে মই মাছ ফ্ৰাই কৰি ল'লোঁ। মাছ ফ্ৰাই কৰাৰ পাছত কিবা ভুলৰ ক্ৰমত মোৰ ভিডিঅ' ডিলিট হৈ গ'ল। মাছ ফ্ৰাই কৰা তেলতে মই দিলোঁ পাঁচফোৰণ, হালধি, জলকীয়া আৰু টেঙা আলু ধুনীয়াকৈ ভাজি ল'ব আৰু ভাজি লোৱাৰ পাছত এনেকৈ আপোনালোকে 10-15 মিনিট ভাজি থাকিব। ইয়াত আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব পাৰিব আৰু গৰম পানী দি দিলোঁ। 2-3 কাপ গৰম পানী দি দিয়াৰ পাছত দেখিছেনে ইয়াৰ ধুনীয়া কালাৰটো আহি পৰিছে আৰু মই ইয়াত দি ল'ম চাউলৰ গুড়ি, খুন্দি লোৱা চাউলৰ গুড়িখিনি ইয়াত দি দিলোঁ আৰু ভালদৰে চাউলৰ গুড়িখিনি দিয়াৰ পাছত ইয়াত ভালদৰে উতল আহিবলৈ দিব। উতল অহাৰ পাছত আপোনালোকে অলপ সময় এনেকৈ ৰাখি থৈ দিব আৰু এনেকৈ ৰখাৰ পাছত এনেকৈ অকণমান সময় লৰচৰ কৰি দিব। এয়া ধুনীয়াকৈ হৈছেগৈ আৰু ইয়াত মই মাছ দি দিছোঁ। এতিয়া মই দি দিম নিমখ, যিহেতু শুকাই গ'ল অলপ জোলখিনি সেইবাবে মই নিমখ শেষত দিছোঁ আৰু দেখিছেনে কালাৰটো ইমান ধুনীয়া হৈছে আৰু এইখিনি অলপ সময় এনেকৈ থৈ ইয়াৰ 10-15 মিনিট এনেকৈ অলপ কম জুইত দি দিব আৰু কম জুইত এনেকৈ অলপ সময় থৈ দিব আৰু থৈ দিয়াৰ পিছত দেখিছেনে ইমান ধুনীয়া এটা কালাৰ হৈছে আৰু খায়ো বহুত বেছি ভাল লাগে। আপোনালোকে এনেকৈ খাই চাব পাৰে টেঙা আৰু মাছ। টেঙা খাই ভাল পোৱা সকলে এনেদৰে বনাই খাই চাব পাৰে আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদিহে এনেকৈ বনাইছে কেতিয়াবা কমেণ্ট কৰি জনাব আৰু যদিহে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। এয়া আছিল টেঙা আৰু মাছ। আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। থেংক ইউ ছ' মাছ।